আলাইকুম লগতে নমস্কাৰ আপোনালোক সকলোকে মোৰ চেনেলত স্বাগতম জনাইছো সো ভিডিওটো ঘৰত ষ্টাৰ্ট কৰিব লাগিছিল বাট মোৰ ঘৰত তেনেকৈ সময় নহল ষ্টাৰ্ট কৰাৰ কাৰণ কাপোৰ কানি পিন্ধতে ঘৰ ঠিক কৰতে অকণমান সময় লাগি গল সো আজি আমি গৈ আছো গুৱাহাটীলৈ আমি কিয় গৈ আছো মই অকণমান পিছত আপোনালোকক কম সাসপেন্স নহয় দেই অকণ পিছত কম সো আমি ইখিনি টাইমত এতিয়া এইখিনি সময়ত আমি বিজয়নগৰ পাইছোঁ আৰু এয়া ৰাস্তাৰ দুপাৰৰ ভিউ মই আপোনালোকক দেখুৱাই আছোঁ মই আচলতে সৰুৰে পৰাই যদি কোনো এটা ঠাইত যাত্ৰা কৰোঁ গাড়ীৰে যদি যাওঁ বা ট্ৰেইনেৰে যাওঁ মই ৰাস্তাৰ দুকাষে চাই বিৰাট ভাল পাওঁ দুকাষে থকা ঘৰবিলাক বা দোকান পোহাৰ যিবিলাক দোকানত বস্তু কিছুমান থাকে নহয় কাপোৰৰ দোকানৰ আগত কাপোৰ পুতলাক পিন্ধোৱা থাকে তেনেকুৱা ঘৰবোৰ মোৰ বিৰাট ভাল লাগে বিশেষকৈ যিবিলাক বিল্ডিং ঘৰ মানে দুমহলীয়া ঘৰ যিটো কোৱা হয় ডুপ্লেক্স হাউচ সেইবিলাক চাই মোৰ বৰ ভাল লাগে যদি আল্লাহ সহায় কৰে ইনশাআল্লাহ মই কেতিয়াবা মানে যদি আল্লাহ সহায় হয় তেতিয়াহ'লে মই ইনশাআল্লাহ কেতিয়াবা দেই এদিন নহয় এদিন আৰু কি কেতিয়া হয় নাজানো মই নিজৰ বাবে এটা ডুপ্লেক্স হাউচ মানে ডুপ্লেক্স ঘৰ মই বনামেই ইনশাআল্লাহ যদি আল্লাহ কপালত থৈছে বা যদি আল্লাহ তালাই সহায় কৰে তেতিয়াহে ইয়াতে ক'বলৈ লৈছোঁ যদি আজি আপোনালোকে মোৰ ভিডিঅ' প্ৰথমবাৰ চাই আছে অবভিয়াছলি প্ৰথমবাৰে চাই আছে কাৰণ মোৰ চেনেলত কোনো ভিউজো নাহে এণ্ড মোৰ ছাবস্ক্ৰাইবো নাবাঢ়ে ছাবস্ক্ৰাইবাৰো নাবাঢ়ে চ' এনিৱে যদি আপুনি আজি মোৰ ভিডিঅ' প্ৰথমবাৰ চাই আছে তেতিয়াহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব মোৰ ভিডিঅ'টোত এটি লাইক দি দিব আৰু যদি আপোনালোকে ভাবে যে মোৰ ভিডিঅ'বোৰ আপোনাৰ ফ্ৰেণ্ডছ আৰু ফেমিলিৰ লগত শ্বেয়াৰ কৰিব পাৰি তেতিয়াহ'লে প্লিজ শ্বেয়াৰ কৰি দিব চ' আগবাঢ়িছোঁ ভিডিঅ'লৈ ইয়াতে আমি মাছখোৱাৰ জামত ফাঁচি আছোঁ এয়া এতিয়া জামৰ পৰা ওলালোঁ অকণমান মুকলি হ'ল এয়া হাতীগাঁৱৰ ফালে যাই আছোঁ চ' আমি হাতীগাঁও পামেই আৰু মানে আমাৰ য'ত যাই আছোঁ তাতে পামেই আৰু চ' আজি আমি গৈ আছোঁ অস্তিত্বত আজি আমি য'ত গৈছিলোঁ চেণ্টাৰটোৰ নাম অস্তিত্ব হয় যিটো মই অস্তিত্ব বুলি ক'লোঁ এইটো এটি মাল্টি স্পেচিয়েলিটি থেৰাপি এণ্ড হেয়াৰিং কেয়াৰ চেণ্টাৰ বুলি লিখা আছিলে তেনেকৈ ইয়াতে একচুৱেলি মই মোৰ ল'ৰাটোৰ বাবে গৈছিলোঁ ইয়াতে যিজনী আছে অডিঅ'লজিষ্ট প্লাছ লেংগুৱেজ মানে থেৰাপি যিজনীয়ে দিয়ে কাকলি নাথ তেওঁৰ ওচৰলৈ গৈছিলোঁ মানে মোৰ বাচ্ছাটো আজি 2.5 বছৰ হৈ যাব কিন্তু সি ভালদৰে কথা নকয় মানে মা বা এইবোৰ কয় আমি সিয়াক মোটামুটি 6 মাহমান বয়সৰ পৰাই মোবাইল দিছিলোঁ কাৰণ সি মোবাইল চাই বৰ ভাল পায় আৰু হাঁহে ফূৰ্তি কৰে চ' আমি ভাবিছিলোঁ যে আৰু কি বাচ্ছাটোক মোবাইল দি দিওঁ সি বহুত ভাল পায় মোবাইল চাই আৰু সেয়েহে আমি তাক মোবাইল দিছিলোঁ যাতে সি মোবাইলটো চাই পেলাই মানে ভালকৈ আৰু হাঁহি ধেমালি কৰি থাকে সি হাঁহি ধেমালি কৰি থাকিলে আমাৰো ভাল লাগে এওঁ হয় অডিঅ'লজিষ্ট কাকলি নাথ এইমাত্ৰ যিজনীক দেখুৱাইছোঁ আমি চ' ইয়াতে 3টা টেষ্ট কৰিব দিছিল আমি টেষ্টকেইটা কৰিলোঁ ইনশাআল্লাহ মানে আলহামদুলিল্লাহ আমাৰ বাচ্ছাটোৰ তেনেকুৱা কোনো প্ৰব্লেম নাই নৰ্মেল থকা বুলিয়ে কৈছে কিছুমানৰ অকণমান সময় লাগে কথাবিলাক ওলাওঁতে কিন্তু তথাপিও তেওঁলোকে কৈছিল যে আৰু কি আমাৰ ইয়াতে ক্লাছ হয় আপোনালোকে আৰু কি সেই ক্লাছত বাচ্ছাটোক দিব পাৰে কিন্তু আমি নিদিলোঁ কিন্তু যদি আপোনালোকৰ কোনো ধৰণৰ অসুবিধা থাকে বাচ্ছাক লৈ সেনেকৈ এনেকুৱা ধৰণৰ কাণেৰে নুশুনা বা কথা কওঁতে দেৰি হোৱা তেতিয়াহ'লে ইয়াতে আহিব পাৰে কিন্তু ইয়াতে আৰু এটা কথা কৈ দিওঁ দেই আপোনাৰ বাচ্ছাৰ চবতকৈ ভাল টিচাৰ আপুনিহে আন কোনেও নহয় চ' বেলেগে যিমানখিনি গুৰুত্ব দিব তাতকৈ বেছি কিন্তু আপুনি দিব পাৰিব চ' এয়া আছিল আজিৰ ঘটনা ইয়াতে আৰু এটা কথা ক'ম আমাক এজনী অডিঅ'লজিষ্টে কৈছে আমাক ভালদৰে বুজাই যে আপোনালোকে বাচ্ছাক মোবাইল নিদিব কাৰণ আগৰ মানুহবিলাকে চোন কেনেকৈ ডাঙৰ হৈছে আগততো মোবাইল নাছিলে তেওঁলোকে কেনেকৈ ডাঙৰ হৈছে যিটো নেচাৰেলি বাচ্ছাবিলাক ডাঙৰ হয় মাটিত খেলি বা ধূলা বালু লাৰি সেইটোহে ৰাইট কাৰণ তেনেকৈ বাচ্ছাবিলাকৰ ব্ৰেইনৰ বিকাশ হয় মানে ভৰি হাতৰ বিকাশ হয় আমি কি কৰোঁ মোবাইলটো দি পেলাই বহাই থৈ দিওঁ যাতে বাচ্ছাটো দিগদাৰ নকৰে আমি একচুৱেলি তেনেকুৱা কৰি এতিয়া বুজি পাই আছোঁ আৰু চ' এতিয়া মোবাইল একেবাৰে ট'টেলি বন্ধ চ' চাওঁ কি হয় চ' ইয়াতে ৰঞ্জিতাত সোমালোঁ
অকণমান কিবা খাবলৈ ইমান দূৰ ভাবি আছিলোঁ এটা ভাল হেৰিত সোমাম বুলি, কিন্তু বাচ্চাটো টোপনি গ'ল। চ' সেইকাৰণে আৰু বেলেগ ক'তো খোৱা নহ'ল, ডাইৰেক্ট ৰঞ্জিততে খালোঁ। চ' এইটো তাৰ নেক্সট ডে মৰ্ণিং এয়া ঘৰৰ অৱস্থা। ক'ৰবাত এঠাইলৈ গ'লে মানে আমাৰ যোৱাকালি আহি পাওঁতে ৰাতি হ'ল। চ' আহি পেলাই আৰু একো কৰা নহ'ল এইটো। তাৰপিছত ৰাতিপুৱা এয়া অৱস্থা পাতি এনেকুৱা পৰি আছে আৰু চব। চ' মই এইখিনি সামৰি লওঁ ভালদৰে। ইয়াৰ পিছত আৰু আপোনালোকক লগ পাই আছোঁ আকৌ এবাৰ। এয়া গোটেইখিনি সামৰা হৈ গ'ল। এতিয়া মই গোটেইখিনি আপোনালোকক অলপ ভালদৰে দেখুৱাই পেলাই মানে কেনেকৈ কি কৰিলোঁ, কেনেকৈ মানে সামৰিলোঁ বা কেনেকুৱা ডিজাইনত থৈছোঁ বা কেনেকৈ ৰাখিছোঁ। চ' গোটেইখিনি দেখাই পেলাই মই পাকঘৰলৈ যামগৈ। এয়া গোটেইখিনি দেখুৱাই পেলাই পাকঘৰলৈ যামগৈ মই। আৰু পাকঘৰলৈ গৈ একচুৱেলি মই ৱাশ্বিং মেচিনৰ কথা কৈ আছিলোঁ ইয়াতে যে মই ৱাশ্বিং মেচিনৰ কাপোৰখিনি ধোৱা নাই, কাৰণ সেইখিনি সময় নহ'ল মোৰ ভালদৰে। সেইখিনি অকণমান পিছত কৰিম। এয়া এইটো যিটো প্ৰথমতে চিনেমেটিক শ্বট ৰাখিছোঁ, চ' তাৰে এইখিনি ইয়াৰে পৰাই প্ৰথমৰ চিনেমেটিক শ্বটটো ৰাখিছোঁ। চ' এয়া এইখিনি দেখুৱাই পেলাই এতিয়া যাম পাকঘৰলৈ। আৰু পাকঘৰত গৈ পেলাই আজি বনাম পপকৰ্ণ, যিটো এক্টিভ পপকৰ্ণ থাকে সেইটো। আমাৰ এখেতে লৈ আহিছিলে এক্টিভ পপকৰ্ণ। চ' তাকে বনাওঁগৈ। আৰু এয়া চাইছে গোটেইখিনি দেখুৱাব বাৰু, কিন্তু বিচনাখন দেখুওৱা নহ'ল, কাৰণ এই চাইছে আমাৰ দুষ্টটো বিচনাখনত কেনেকৈ আছে। অনবৰতে মানে বিচনাৰ চাদৰটোৱে ভালকৈ থকাটো দেখিবই নোৱাৰে, এনেকৈ লাগি থাকে বিচনাৰ চাদৰৰ লগত আৰু তুম দি আছে। চ' এয়া এক্টিভ পপকৰ্ণ। মই আজি দুটা এক্টিভ পপকৰ্ণ একেলগে বনাম, দুটা পপকৰ্ণ। এইটো চাগে ক্লাছিক হয়, এইটো ক্লাছিক চল্টেড, আৰু এইটো হ'ল চিলি ছাৰপ্ৰাইজ। চ' ভালেই লাগিছে টেষ্ট। চিলি ছাৰপ্ৰাইজটো অকণমান জ্বলা জ্বলা লাগিছে। চ' পপকৰ্ণ বনাবৰ বাবে মই প্ৰথমতে প্ৰেছাৰ কুকাৰটো গেছত দি দিছোঁ। দি পেলাই অকণমান গৰম হোৱাৰ পিছত মই পপকৰ্ণ দুটা পেকেট খুলি পেলাই দি দিছোঁ। দি অকণমান মই খন্তি এখনেৰে লৰাই ল'ম। সেয়া দি দিয়া হৈ গ'ল। এতিয়া মই খন্তি এখনেৰে ভালদৰে লৰাই ল'ম, এইখিনি অকণমান ভালদৰে লৰাই ল'ম। এয়া চ' যিটোত বাটাৰ আছিলে, মানে চিলি ছাৰপ্ৰাইজটোত বাটাৰ আছিলে, চ' বাটাৰখিনি ভালদৰে মেল্ট হৈ গৈছে। এতিয়া মই ঢাকনিখন ওলোটাকৈ দি দিছোঁ। আৰু এইয়া মোৰ পপকৰ্ণ হৈ আছে, পপকৰ্ণ হ'বলৈ আৰম্ভ কৰি দিছে। আমি যিটো কিনি খাওঁ, কিনাতকৈ মানে এনেকৈ এক্টিভ পপকৰ্ণটো বেছি টেষ্টি লাগে। অকণমান খালি ব্লেক চল্ট আপোনালোকে স্প্ৰিংকল কৰি দিব, কাৰণ চল্টটো অকণমান কম লাগে। অকণমান যদি আপুনি দি দিয়ে বাছ মেনেজ হৈ যাব, মানে মেইনটেইন হৈ যাব চল্টটো। চ' এয়া আমাৰ এক্টিভ পপকৰ্ণ ৰেডি। সঁচাকৈ 2 মিনিটৰে কাম। যদি ভালদৰে প্ৰেছাৰ কুকাৰটো গৰম হৈ যায় 2 মিনিটত হৈ যায়। চ' এয়াই আছিল আজিৰ ভিডিঅ'। আশা কৰিছোঁ আজিৰ ভিডিঅ' আপোনালোকৰ ভাল লাগিছে। যদি ভাল লাগিছে তেতিয়াহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু মোৰ ভিডিঅ'বোৰ আপোনাৰ ফ্ৰেণ্ডছ আৰু ফেমিলিৰ লগত শ্বেয়াৰ কৰি দিব। আৰু প্লিজ মোক ছাপোৰ্ট কৰিব, কাৰণ আপোনালোকে যদি ছাপোৰ্ট নকৰে তেতিয়াহ'লে একো নাই, এইটো ফিল্ডত একোৱেই নাই। চ' এয়া পপকৰ্ণ খাওঁগৈ এতিয়া আমি। আপোনালোক সকলোকে মই মোৰ নেক্সট ভিডিঅ'ত লগ পাম। তেতিয়ালৈকে খুদা হাফিজ, বাই বাই।